হে ফ্ৰেণ্ডছ আসসালামু আলাইকুম। আজি শাহুমায়ে বনোৱা বমলা মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। পিঁয়াজ নহৰু জলকীয়া ইয়াত মাৰি লোৱা হ'ল। মাৰি লৈ পিনে বমলা মাছখিনি অকণমান উতলাই পিনে ধুই লোৱা হৈছে। তাৰপাছত ইয়াত পিঁয়াজ দি পিনে চব মিক্সাৰখিনি পিঁয়াজ নহৰু জলকীয়া একেলগে মাৰি লোৱা হৈছিলে যে সেইখিনি মজাই পিনে ইয়াত হালধি জিৰা ধনিয়া আৰু কাশ্মীৰী মিৰ্চ দি পিনে পিঁয়াজখিনি মজাব। এতিয়া তাৰপিছত বমলা মাছখিনি দি দিছে। শুকান মাছ যদি আপোনালোকে বনায়, আজি মই বনোৱা ৰেচিপিটো যদি চাই আছে, আপোনালোকে এটা কাম কৰিব, ইয়াত পিঁয়াজ আৰু নহৰুটো সৰহকৈ দিব, কাৰণ নহৰুটোৱে আপোনাক হজম কৰে। আৰু নহৰু যদি আপুনি শুকান মাছত কম দিয়ে, তেতিয়াহ'লে আপোনালোকক খোৱাৰ পিছত এইটো গেছ হ'ব পাৰে। বহুতৰে শুকান মাছত গেছ কৰে, কিন্তু আপোনালোকে যদি নহৰু সৰহকৈ দি পেলাই বনাই খায়, তেতিয়া আপোনালোকৰ গেছ নকৰে, গেছ ফৰ্মটো নহয়। খাবলৈও টেষ্টি হয়, বহুত ধুনীয়া হয়। চাওকচোন কি ধুনীয়া হৈছে। এতিয়া পানী দি অকণমান সিজাব লাগিব, তাৰপাছতে লাষ্টত তেল ফুটি উঠিলে হৈ গ'ল। আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব।